আছো দৰ শক্তি স্বৰ্গৰ দেৱতা ও ভাই স্বৰ্গত থাকিও দেৱতাসকলে আমাৰ ভয়ত ভাই আমাৰ ভয়ত ধৰা ধৰে ঐ ভগৱান আৰু সিহঁতৰ হৃদয়ত বাজি উঠা ধপ ধপ কৰা কম্পমানে আনন্দৰ জোৱাৰ তুলি ধৈৰ্যৰ বিজয়ৰ ৰক্ত ভাগ্য উত্তোলন কৰে আমাৰ দৈত্য সমাজ কথা এটা আমাৰ শক্তি পৰাক্ৰম স্তব্ধ হলাতি সকলতি খ্ৰীষ্টান ত্ৰাণকৰ্তা ৰূপে আমাকেই সৰ্বত্র কিন্তু দাদা কিন্তু কি ভাই ইচ্ছা হয় কেতিয়াবা মূত্ৰৰ উৰ্মিমালাৰ দৰে প্ৰলয়ৰ প্ৰবল তৰংগ সৃষ্টি কৰি মুহূৰ্ততে সন্ধান কৰিম স্বৰ্গ দৈত্য শান্ত হোৱা ভাই যুদ্ধ দৈত্যৰ চিৰল কৰি আৰু চিৰাই মেলিব ভাগ্যত তুমিয়ে মই যেতিয়ালৈকে থাকিম লগত আমাক পৰাজয় কৰিব পৰা বীৰ বিশ্বত বিৰল আৰু ভাই ৰাজ্যৰ সংবাদিক সকলো প্ৰজাই ওর আদায় কৰিছে দাদা কিন্তু কি ভাই আমার বর্তমানত দাদা আমার বর্তমানত ঋষিমুনি দুজনে তোর দিয়ার ভয়তে আশ্রম মেলি পলাই গৈছে ইহঁতৰ ইমান হাত তোর দিয়ার ভয়ত ৰাজ্যৰ পলাই গৈছে ভাই এতিয়াই সিহঁতক হাতে তলে শিকলি লগাই দাসত্বৰ বান্ধোনত ৰাখি থোৱা অন্ধকাৰ পোতা শালত আপুনি কোনো চিন্তা নকৰিব দাদা এই কালে তাৰ ৰূপ ধাৰণ কৰি তোৰ দিশে সৈন্য কৰিছো আৰু ভাই বহুদিন মধুবনৰ সংবাদ পোৱা নাই মধুবন তুমি যাই গৈ মধুবনৰ সংবাদ লৈ আহাগৈ আপোনাৰ আদেশ মানি মই এতিয়াই মধুবনলৈ যাত্ৰা কৰিম ভাই কিন্তু